হেল্ল' ল'ৰা ছোৱালী, আকৌ এবাৰ মোৰ মিনি ব্লগলৈ স্বাগতম। চাওকচোন আমাৰ নলবাৰীখন, চাৰিওফালে একেবাৰে পানীয়ে পানী। চাওক, এয়া মই ৰৈ আছোঁ বিলৰ কাষত। তাৰপিছত মই আম কিনিবলৈ গ'লোঁ। মানে মই এটি যাচা দিব যাব লাগিব নহয় আজি, গতিকে মই আম কিনিবলৈ গ'লোঁ চকত। আৰু তাৰপিছত মই এনেকৈ দুটা টোপোলা বনাই এনেকৈ গোটেইখিনি বস্তু লৈ আহিলোঁ যাচা দিবৰ বাবে। তাৰপিছত মই ওলালোঁ, আকৌ বৰষুণ। তাৰপিছত মই দিছা আৰু মই একেবাৰে গ'লোঁ দীপশিকাহঁতৰ ঘৰত। তাৰপিছত আমি ডাইৰেক্ট ৰুমা বেকাৰী পালোঁগৈ। আৰু ৰুমা বেকাৰীত গৈ আমি কেক কিনিলোঁ। আৰু কেক কিনি একেলগে কেক খালোঁ। আৰু দিছাৰ আজি বাৰ্থডে আছিল নহয়, সেইকাৰণে অলপ ধেমালি কৰিলোঁ। আৰু তাৰপিছত এনেকৈ আমি কেক খাই ধেমালি কৰি লাষ্টত একেবাৰে ঘৰলৈ গুচি আহিলোঁ। তেন্তে আজিলৈ বাই বাই, ইমানখিনিয়ে।